হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। পুনৰবাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ওলালোঁ কমলাবাৰীলৈ, আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। এইখন হৈছে গেটখন কমলাবাৰী। এয়া এইফালে আমাৰ খুৰী, এইফালে আমাৰ এজনী বৰমা, ওচৰৰে হয় বাৰু, আৰু এজনী হ'লোঁ মই। খোজেৰে আহিলোঁ, ওচৰতে বাৰু, বেছি দূৰ নহয়। খোজেৰে গ'লে আমাৰ ঘৰৰ পৰা মানে আধা ঘণ্টামান লাগে আৰু। এইকেইটা হ'ল আমাৰ পোৱালীকেইটা। এইটো হৈছে টিকলা, খুৰীৰ ল'ৰাটো, আৰু আগত গৈ থকাটো মোৰ ল'ৰা। খোজেৰে আহিলোঁ বাৰু, এনেই ঘপককৈ বনিলে মানে প্ৰগ্ৰেমটো। খুৰীয়ে ক'লে যে বৈ বোলে কমলাবাৰীৰ পৰা আহোঁগৈ, সেয়ে পটককৈ ওলালোঁ। পোৱালীকেইটা আৰু আমি তিনিজনীয়ে ওলালোঁ। এইটো হৈছে কমলাবাৰীৰ ৰাস্তাটো। ইফালে আছে চোম গছ। মুগা পোহে, কিন্তু এতিয়া কিন্তু পোহা নাই আৰু। আগতে পুহি আছিলে মুগা, এতিয়া কেইবছৰমানৰ পৰা পোহা নাই। ইহঁতকেইটাই খুব ভাল পাইছে, ফূৰ্তি পাইছে আহিবলৈ পায়। এইফালে এইটো আৰক্ষীৰ জিৰণি চৰা হয়, জানুৱাৰীত থাকে। আৰু এইফালে এখন নাৰ্চাৰী খুলিছে, গছপুলিৰ হ'ব, অকল গছপুলিয়ে হ'ব চাগে, ফুল নহ'ব নেকি। এইটো এটা পুখুৰী, ডাঙৰ পুখুৰী। বটিং কৰাইছিলে আগতে, আজিকালি এতিয়া বন্ধ কৰি থৈছে বটিংটো। এইকেইটা আমাৰ টিকলা। এইফালে এখন কমলাবাৰী উদ্যানখন, এইফালে এইটো টিকেট কাউণ্টাৰ। এতিয়া টিকেট লোৱা নাই বাৰু, বন্ধ কৰি থোৱা হৈছে এখন উদ্যানখন। খেলিবলৈ পাম বুলি পোৱালি পূৰা দৌৰ মাৰিছে, দেখিছেনে? ফূৰ্তি পূৰা। এইটো হৈছে ডাঙৰীয়া পুখুৰী। এইফালে এইবোৰ খেলিবলৈ আছে। এইফালে আমাৰ ছাৰ উঠিলেই খেলিবলৈ পূৰা উৎপাত লাগি আহিছে। বাটটোত মানে পূৰা চিঞৰি আহিছে আৰু, উঠিম উঠিম। এইফালে আমাৰ টিকলা, মাকে ধৰি দিছে। আজি পাৰ্টি নাই বাৰু, অকল এটা পাৰ্টিকহে দেখিলোঁ। এইফালে আমাৰ পেহী নাতিনীয়েকজনী, পেহীয়ে মানে ইয়াতে দোকান দিয়ে, তাইও আছিলে, লগতে লৈ আহিলোঁ। ইহঁতৰে ভাল হৈছে আৰু, পূৰা ভাল পাইছে খেলিবলৈ। এইফালে মই ঝুলনা দেখি মানে আৰু খেলোঁ খেলোঁ লাগিলেই নহয়। ঝুলনাখন আৰু নেখেলিলে ভাল লাগে জানো ন? সেইকাৰণে ময়ো উঠি ল'লোঁ অলপ ঝুলনা খেলোঁ বুলি। এইফালে পোৱালিও আহি গ'ল, উঠিব নোৱাৰে কিন্তু, পিছলি গৈছে সি, উঠিবলৈ নোৱাৰিছে। তাৰ পৰা যেনে তেনে উঠিলে আৰু, এপাকত উঠি পিনি খেলিছে। এইফালে আকৌ খেলোঁ বুলি খুৰীও ঝুলনা খেলিবলৈ আহি গ'ল। এয়া হৈছে আমাৰ পেহী ছোৱালী, তাইও দোকানতে আছিলে, লৈ আহিলোঁ। আৰু ইহঁতকেইটা লাগিছে ডাইন'ছৰ চাবলৈ, দৌৰ মাৰিছে। আমাৰ এইটো পালেগৈ, সেইটো ওপৰত দেখিছে ন, এটা ডাঙৰকৈ বনাই থৈছে, ওখকৈ টাৱাৰ হয়, মানে গোটেই কমলাবাৰীৰ ভিউটো চাব পাৰি আৰু ওপৰত। এতিয়া কিন্তু বন্ধ কৰি থৈছে, সোমাব দিয়া নাই আৰু, নগ'লোঁ আৰু, বন্ধ কৰা আছে কাৰণে। এইফালে এইটো এটা জিৰণি চৰা বুলিয়ে ক'ব পাৰি আৰু। এইফালে আমাৰ ওলালে চাহৰ পাৰ্টি, চাহ লৈ গৈছিলে বৰমা খুৰীয়ে, চাহ খালোঁ। আকৌ এইফালে চাহ খাই এইফালে আহিলোঁ। এতিয়া যাম এই পুখুৰীটো কিনাৰেদি, এইটো ডাঙৰীয়া পুখুৰী বুলি কয়। ইয়াত কাছ আছে, মাছো আছে, কাছ মেলি থৈছে বহুত কেইজনী। এইফালে হাতী আছে, আৰু এইফালে ডাঙৰীয়াও পূজা কৰে, ডাঙৰীয়া চাকি গছো আছে।
ইয়াতে জ্বলাই ডাঙৰীয়া আগবঢ়োৱা চাকি গছ ইয়াতে জ্বলাই এইকেইটা পূৰা দৌৰ মাৰিছে মুঠতে পটাপত যাব লাগে গড় চাব যাওঁকৈ দৌৰ মাৰিছে এইটো হৈছে পুখুৰীটো এইফালে এজোপা হ'ল সোণালী বাঁহ ধুনীয়া লাগিছে বাঁহজোপা এইফালে আমাৰ মাতি নিছে গড় চাবলৈ গড়টো ওচৰলৈ সোমাব লাগে চুবলৈ লাগে বুলি উৎপাত লাগি আছে এইটো গড়টো ওলাই আহিলোঁ আমি পাৰ্কৰ পৰা আকৌ বাওঁ চাইডে আহিলোঁ এইফালে আজি পাৰ্টি অকল এটাই আহিছে স্কুলৰ হয় আৰু এইফালে আছে চেগুন গছৰ বাৰীখন ডাঙৰ বহুত ডাঙৰ চেগুন বাৰী আছে ইহঁতকেইটা চিপছ খোৱাত ব্যস্ত এইবাৰ চফা নকৰিলে ভালকৈ এইফালে কেলৈ জানো চফা নকৰিলে যোৱা বছৰ একদম ধুনীয়াকৈ চফা কৰি থৈছিলে এইখিনি চাইড এইবাৰ ইমান চফা কৰা নায়েই আহি চাব ভাল লাগিব ধুনীয়া জেগা মানে পিকনিক খাবলৈ আৰু ধুনীয়া আৰু ল'ৰা ছোৱালী লৈ ধুনীয়াকৈ আৰামত খাই বৈ ধুনীয়াকৈ খেলি বৈ মানে যাব পাৰিব আৰু কমলাবাৰী এইফালে আহিলোঁ এইফালে এখন সৰু দলং এখন দি দিছে ধুনীয়াকৈ এইখন হৈছে চেগুন বাৰীখন বহুত চেগুন আছে ওপৰলৈকে আছে এইবোৰ আগতে বনাই থৈছিলে ধুনীয়াকৈ এইবোৰ জিৰণি চৰাব কিন্তু এতিয়া এইবছৰ কি হ'ল জানো বনোৱাই নাই এনেকৈয়ে থৈ দিছে এইখন হ'ল চেগুন গছ এইবিলাক মই বেছি ওপৰলৈকে নগ'লোঁ অলপ এই ওপৰলৈকে গ'লোঁ আৰু ডাঙৰকৈ বহুত ওপৰলৈকে যাব পাৰি চেগুনবাৰীৰ পৰা ওলাই আহি আমি ষ্টেজটোৰ ফালে গ'লোঁ য'ত প্ৰগ্ৰেম পাতে আৰু ইয়াতে পাতে প্ৰগ্ৰেমটো এইফালে আকৌ ওলালে চাহৰ আড্ডা পকৰি আৰু কেঁচা চানা লৈ ল'লোঁ খাই বুলি যাওঁ আৰু দুবাৰ খালোঁ আৰু চাহ খাবলৈ যোৱা নিচিনা হ'ল আৰু কমলাবাৰীলৈ আৰু এই কেইখনমান আমাৰ ফটো দি দিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ফৰ ৱাচিং